জাতি সংগঠনৰ বা জাতি যিটো আমাৰ যিটো বড়ো আৰু আদিবাসীৰ মাজত যিটো সংঘৰ্ষ হৈছিল তাৰ পৰা নিশ্চয় আমি শিক্ষা পাইছো নে পোৱা নাই? আদিবাসীও জনগোষ্ঠীয় ধ্বংস, বড়ো জাতি জনগোষ্ঠীয় ধ্বংস, হয় কি নহয়? লাভ কারো নাই, সবরে লস, হয় নহয়? আজি আমি ইয়াতে যিমানে মিটিং কৰো, আপোনালোকে যদি ইয়াতে নিমিলে আমি যিমান মিটিং কৰো কাম নাই। কাম আছে। ইয়াৰ গাঁৱৰ এই অঞ্চলৰ মানুহ, এই অঞ্চলৰ আদিবাসী, এই অঞ্চলৰ বড়ো আপোনালোকে মিলি থাকিব লাগিব। আমি মিটিং কৰিলে আহিলো গুচি গলো, আপোনালোকে নিমিলিলে লাভ আছে? ইয়াত মিটিং কৰাৰ উদ্দেশ্য কি? আপোনালোকে একগোট হোৱা আমাৰ সন্মুখত নিজৰ নিজৰ মাজত যাতে কথা বতৰা হয়, নিজৰ নিজৰ মাজত যাতে আলোচনা বিলোচনা হয়, সেইটোহে সব থেকে ডাঙৰ কথা। আজি যেনেকুৱা আমাৰ ইয়াতে ফৌজ আহি পাইছে, আপোনালোকে এটাই চিষ্টেম কৰিব, ইয়াত যিটো বড়ো জাতিৰ জনগোষ্ঠী মানুহ কম আছে, আদিবাসী জনগোষ্ঠী মানুহ বেছি আছে, ইয়াত বড়ো জনগোষ্ঠীক নিৰাপত্তা দিয়াৰ মানে মেইন মূল দায়িত্বটো হল আদিবাসী জনগোষ্ঠী, হয় কি নহয়? কিয়নো ইয়াত যদি এটা বড়ো লৰাই মাৰি খায়, বদনাম আপোনালোকৰে হ'ব। ইয়াত যদি আজি মুছলিমে এটা বড়োক মাৰি যায় ৰাতি, দোষ আদিবাসীৰ হ'ব, হ'বনে নহ'ব? রাজবংশী যদি এটা আসি বড়োক মারি যায়, দোষ কার হব? আদিবাসীর হব। 30% মানুষ বহুত চান্স লয় এইটো ক্ষেত্ৰত। গতিকে আমি যাতে খুব সতর্ক থাকো, এই গাঁৱত এই অঞ্চলত আমাৰ যাতে বেয়া মানুহ সোমাব নোৱাৰে। আজি আদিবাসী হওক, মুছলিমে হওক, ৰাজবংশী হওক, সব জাতিতে এটা দুটা বেয়া মানুহ থাকে, থাকে নে নাথাকে? এটা দুটা বেয়া মানুহৰ কাৰণে গোটেই জাতিটো বেয়া নহয়, হয়নে নহয়? যাক যে বড়ো মানুহটোক মাৰিছে, গোটেই সাঁওতাল জাতি মাৰা নাই, মাৰিছে নেকি? দুই এটা লৰাইহে মাৰিছে, দুই এটা বেয়া, কিন্তু গোটেই জাতিটোতো বেয়া নহয় না। সেই ৰেফাৰেঞ্চত আমি ইয়াতে মাৰপিট কৰিম, ৰসটো কাৰ হ'ব? আমাৰহে হ'ব। আমিহে ইয়াত মিলি থাকিম। গতিকে মই এটা অনুৰোধ কৰো, আজি হয়তো প্ৰশাসন আহি পাব। কালি যোৱা ৰাতি আমাৰ গোসাইগাঁৱত এনেকুৱা ফৌজন আছিল, চব কোকৰাঝাৰত আছিল। ছেকেণ্ড অচি বেচেৰা গোটেই ৰাতি কষ্ট কৰি ঘূৰি আছিল। আজি ফৌজো পাব, কিন্তু ফৌজ হলে নহব। আমাৰ আদিবাসী বড়ো জনগোষ্ঠী দুটা জনগোষ্ঠী আজি ৰাতি একেলগত গোটেইখিনি ভিটিপি হিচাপত ডিউটি কৰিব লাগে, তেতিয়াহে মিলটো আহিব। এতিয়া মই যদি মোৰ গ্ৰামত বছ হওঁ, আদিবাসীৰ গ্ৰামত বছ হ'ব, তেতিয়া আৰু জেংহে বেছি হয়, হয়নে নহয়? গতিকে মিলি জুলি কৰিব লাগিব, যে আপোনালোকে আহক আমিও যাওঁ। ইয়াত যাতে আমাৰ দুষ্কৃতিকাৰী নোসোমায়, ইয়াত যাতে থাৰ্ড পাৰ্টিয়ে কোনো চান্স নলয়, সেই বস্তুটো খুব খেয়াল ৰখাৰ দৰকাৰ আছে। নহলে কি হ'ব, আমি ঠিক আছো, তৃতীয় পক্ষ সোমাই কিবা এটা ঘটনা কৰি আমাৰ বদনাম দি গুচি যাব, হয়নে নহয়? গতিকে আপোনালোকে নিজে নিজে সতৰ্ক থাকিব, কোনো গাঁৱত কোনো বাহিৰৰ মানুহ যাতে সোমাব নোৱাৰে, তৃতীয় পক্ষ যাতে কোনো কুকাম কৰিব নোৱাৰে। গতিকে আমি বড়ো ভাই জনগোষ্ঠীসকল আছে, আদিবাসীসকল আছে, একেলগে আজিৰ পৰা কমচে কম, এতিয়াতো আৰু যেহেতু আমাৰ যোৱাকালি পৰহি যিটো ঘটনা হ'ল অলৰেডি কণ্ট্ৰল হৈ গ'ল, হয় কি নহয়? কালি ৰাতি আজিলৈকে একো ঘটনা হোৱা নাই। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আন নহয়, আশা আছে কি নাই? আন নহয়, ইমানখিনি আশা আছে। গতিকে আমি একেলগে যাতে ৰাতি ডিউটি কৰি একেলগে যাতে মিলি থাকিব পাৰি, এইখিনি আমি আশা কৰিলো। চবে থাকিম নে একেলগে ডিউটি কৰি? থাকিব নে নহয়? গতিকে এইখিনি কৈ আপোনালোকৰ ওচৰত মই বেছি আৰু নকওঁ, খালি আমি যাতে ইয়াত তৃতীয় পক্ষ সোমাব নোৱাৰে সেই বস্তুটো লক্ষ্য ৰাখিব। আৰু প্ৰশাসনে আহিব, আপোনালোকে ভালকৈ ডিউটি থাকক, আশা কৰো আৰু ভগৱানক আশা কৰো একো নহয়। এইখিনিকে মোৰ বক্তব্য ইয়াতে সামৰণি দিওঁ।